নমস্কাৰ বন্ধুসকল, এছএছচি জিডিৰ এটা ধুনীয়া নটিফিকেশ্যন ওলাই গৈছে বন্ধুসকল। যিসকল বন্ধু বান্ধৱীয়ে এছএছচি জিডিত চাকৰি কৰং বুলি আশা কৰি আছে বন্ধুসকল, বা এছএছচি জিডিৰ প্ৰস্তুতি কৰি আছে, প্ৰস্তুতি চলাই আছে, বা এছএছচি জিডিত চাকৰি কৰিব বুলি ভাবি আছে, বা ভাৰতীয় সেনাত জইন হ'ব বুলি ভাবি আছে, তেন্তে এটা ধুনীয়া খবৰ ওলাইছে বন্ধুসকল এছএছচিৰ তৰফৰ পৰা। বন্ধুসকল, আপোনালোকে জানে যে যোৱা 25 মাৰ্চত এছএছচি জিডিৰ 2021 যিটো এক্সাম নটিচ সেইটো ওলোৱা কথা আছিল বন্ধুসকল, কিন্তু ওলোৱা নাই। আৰু যোৱা 9 এপ্ৰিল মাহত 9/4/2021 এয়া চাওক বন্ধুসকল, ইয়াত লিখি দিছে, এইটো নটিফিকেশ্যন ওলাই গ'ল। এই নটিফিকেশ্যনখন আপুনি এছএছচি অফিচিয়েল ৱেবছাইটত গৈ 9 তাৰিখৰ যিটো নটিফিকেশ্যন আছে সেই নটিফিকেশ্যনখন ডাউনলোড কৰি আপুনি চাব পাৰিব বন্ধুসকল। এইখনে সেই নটিফিকেশ্যন হয়। আৰু ইয়াত কি লিখা আছে মই ভালদৰে আপোনালোকক কৈছোঁ বন্ধুসকল, ইয়াত চাওক, ইয়াত লিখা আছে কনষ্টেবল জিডি ইন CRPF, NIA, SSF আৰু ৰাইফলমেন জিডি ইন আসাম ৰাইফল এক্সামিনেশ্যন 2021 নটিফিকেশ্যন হয় বন্ধুসকল এইখন। আৰু বন্ধুসকল, ইয়াত কি লিখা আছে, এছপাইৰিং কেণ্ডিডেটছ ফৰ কনষ্টেবল জিডি ইন CRPF, NIA, SSF এণ্ড ৰাইফলমেন জিডি ইন আসাম ৰাইফল এক্সামিনেশ্যন 2021 বন্ধুসকল, 2021 নটিফিকেশ্যন। আৰ হেয়াৰ বি ইনফৰ্ম that notice of Constable GD in CRPF, NIA, SSF and Rifleman GD in Assam Rifle Examination 2021 বন্ধুসকল, অসম ৰাইফল বা SSC জিডিৰ যিটো এক্সামিনেশ্যন 2021 পৰীক্ষাৰ নোটিছ আছিল বন্ধুসকল, সেইখন কি হৈছে, হুইচ ৱাজ, যিখন শিডিউল টু বি পাব্লিছ হোৱা কথা আছিল অন 2021 মাৰ্চৰ 25 তাৰিখ যিটো নটিফিকেশ্যন পাব্লিছ হোৱা কথা আছিল বন্ধুসকল, সেইটো পাব্লিছ হোৱাই নাই, আপোনালোকে গমেই পাইছে। এতিয়া কি হৈছে বন্ধুসকল, উইল নাও বি পাব্লিছ ইন, ইয়াত চাওক লিখা আছে বন্ধুসকল, উইল নাও ইন পাব্লিছ ইন ফাৰ্ষ্ট উইক অফ মে বন্ধুসকল। এতিয়া সেই নটিফিকেশ্যনখন পাব্লিছ কৰি দিব ফাৰ্ষ্ট উইক অফ মে, মানে মে' মাহৰ প্ৰথম সপ্তাহত। আৰু এইটো বন্ধুসকল প্ৰথম সপ্তাহ আপুনি জানে মে' মাহৰ কি হয়, 2021 মে' মাহৰ প্ৰথম সপ্তাহত আপুনি জানে কি হ'ব, 1 তাৰিখ, মে' মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত, প্ৰথম সপ্তাহ হ'লে 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত কি হ'ব বন্ধুসকল, সেই নোটিছখন আপুনি এছএছচিয়ে পাব্লিছ কৰিব আৰু আপুনি চাব পাৰিব বন্ধুসকল। এইখিনিয়ে মই ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ বন্ধুসকল। ভিডিঅ'টো চাই কেনে লাগিল, ভাল লাগিলে লাইক কৰক, তলত কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু এছএছচি আৰু যিকোনো জব ৰিলেটেড ভিডিঅ' চাবলৈ বন্ধুসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ইয়াৰে আমি কিছুমান প্ৰশ্ন উত্তৰ এই চেনেলত আপডেট দিয়ে থাকোঁ বন্ধুসকল, সেইবিলাকো চোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰোঁ বন্ধুসকল। এইখিনিয়ে বন্ধুসকল আজিৰ কাৰণে, থেংক ইউ, ধন্যবাদ।